हेलो ভিউৱাৰ্ছ মই ফাইনেলি আহি পালোঁ চিৰিয়াখানাৰ আঞ্চলিক বিহুত আৰু এই বিহুত যেহেতু আজি মুকলি বিহু হ'ব মই ইয়াতে আপোনালোকক গোটেইখিনি দেখাম আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক আৰু শেষলৈকে চাই থাকক। ৰঙালী বিহুৱে অসমত এনে এটি ৰূপ এতিয়া আমাৰ অগ্ৰজসকলে নানা ধৰণে চিন্তা চৰ্চা কৰি পেলাই এই বিষয়লৈ কিছু কিছু সংযোজন ঘটাইছে। ৰাস্তাটোৰ বহু পাৰে গছ গছনি ধৰা আছিলে, মানুহৰ সভাপত খুব কম আছিলে। সেই সময়তে আজি 25 বছৰ আগতে সূৰ্য হাজৰিকাদেৱে আমাৰ বৰা মাৰ্কেটৰ আপোনালোকে জানে অৱস্থিত SK হাজৰিকা কলেজ, আমাৰ এই সূৰ্যকান্ত হাজৰিকাদেৱৰ নামতে সেইখন কলেজ। আৰু এটা কথা আছে সেইখনক বিদেশী লৈ পেলাই এখন উপন্যাস ৰচনা হৈছে। গতিকে তেনেধৰণৰ সাহিত্যৰ নতুন নতুন ধাৰা যিবিলাক এতিয়াও বিহুক লৈ হোৱা নাই সেইবিলাকো আমি কৰাৰ কাৰণে আগবাঢ়িব লাগিব। যিয়েই নহওক আজিৰ এই শুভক্ষণত চিৰিয়াখানা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এই গপ্ত উত্তোলন কৰিবৰ বাবে আমাক এতিয়া প্ৰায় চিন্তা চৰ্চা কৰি আগুৱাই গ'লে তেতিয়া 50 বৰ্ষখন মই ভাবোঁ যে অসম তথা ভাৰতবৰ্ষৰ ভিতৰত এখন লেখত ল'বলগীয়া বিহু উৎসৱ হৈ উঠক। এই শুভকামনাৰে মই সকলোলৈকে বিহুৰ পুনৰ শুভেচ্ছা জনাই আৰু এই পতাকা উত্তোলন কৰা হ'ল বুলি ঘোষণা কৰি মোৰ বক্তব্য আজি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।
এই বহাগেই বতৰ কিজানি বুলি যিহেতু এই কথাষাৰ কৈছে যে বহাগেই বতৰ কিজানি যে আমি সেইকাৰণে ধৰি ল'ব এতিয়ালৈকে বৃদ্ধ বয়সলৈকেও আমাৰ মনটো একেবাৰে উঠলি আছে নহয় জানো এনেহেন বতৰত এনেহেন পৰিৱেশত আমাৰ এপাক নাচিবলৈ মন যায় তেনেহ'লে আহক আমি সকলো মিলি উপভোগ কৰোঁ জালপৈ বিহু হুঁচৰি দলৰ বিহু হুঁচৰি তেখেতসকলক মই মঞ্চলৈ আদৰণি জনাইছোঁ
Thank you.
আপোনালোকে ভিডিঅ'টো চালে এখানা আঞ্চলিক ৰঙালী বিহুত দেখালোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে এনেকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব আজিলৈ ইয়াতে এৰিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম তেতিয়ালৈকে বাই বাই